Good morning everyone. আজি আপোনালোকক দেখাম এটা ফল। এইটো হৈছে ড্ৰেগন ফ্ৰুট। আমাৰ ঘৰৰ ৰুফটপত লাগিছে আৰু আজিলৈকে ট্ৰাই কৰি পোৱা নাই। ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু বহুতে বেয়া পায় খাই, কিন্তু মই ভালেই পালোঁ আৰু দেখিবলৈ ইমান ধুনীয়া, ইমান কিউট নহয়নে? Welcome back to my channel. Actually, আজি মই যাব লৈছোঁ। So, মই অলপ মিউজিক ঘূৰাই আনোগে আৰু মই ভাবিছোঁ যে মই উইকলি ব্লগ দিম। So, getting back to my track. কলেজ খুলিলে 2 তাৰিখৰ পৰা, তো সেইকাৰণে গৈ আছোঁ। আজি ৰুম শিফ্ট কৰিম, তাৰপিছতে দেখাই আছোঁ কি হয়। পাই গ'লোহি যোৰহাট আৰু মই ৰুম শিফ্ট কৰিছোঁ। মানে 3rd চেমটো মই এইটো ৰুমৰ পৰাই দিম আৰু সেইকাৰণে মই ছিংগল ৰুমত আহিছোঁ সন্ধিয়া টাইমত লগৰখিনিৰ লগত অলপ আড্ডা মাৰি। আৰু লগৰ এজনীয়ে মানে মোৰ সহপাঠী এগৰাকীয়ে আনিছিলে কচুৰি, তো কচুৰি চাহ খালোঁ আৰু তাৰপাছত লাগি গ'লোঁ মোৰ নিজৰ কাম। ৰুমত থাকিলে ইমান এলাহ লাগে, যেতিয়া ক্লাছৰ পৰা আহোঁ বনাবই মন নাযায়, কিন্তু আজিকালি মই বনাব লৈছোঁ বাৰু। আগতেতো তেনেকৈ স্কিপেই হৈ গৈছিলে, সেইকাৰণে মই বেমাৰতো পৰিছিলোঁ, কিন্তু এইবাৰৰ পৰা ভাবিছোঁ যে না, কিবা এটা হ'লেও খাব লাগিব। আৰু মই যাবলৈ ৰেডি হ'লোঁ। 9:45ৰ পৰা আছে প্ৰাৰ্থনা আৰু সেইকাৰণে অকণমান খৰধৰকৈ ওলাইছোঁ। আৰু নতুন আৰম্ভণি, নতুন ছেমিষ্টাৰ, নতুন এখন যুদ্ধ আৰম্ভ। কাৰণ এইটো ছেমিষ্টাৰত বহুতো এক্টিভিটি আছে, সেইকাৰণে সকলো ভয় খাই আছে। বাৰু যি নহওক, মই ওলাই মেলি ৰেডি। গাইজ, আমি 3rd চেমত পালোহি। আমি 3rd চেম পালোহি গাইজ। 4টা বাজিছে চাগে, 4টা 12 হ'ল। পটকল এটা দি দিছোঁ ওপৰতে, তাতে বইল হ'বৰ কাৰণে পিটিকা কৰি খাওঁ। Navigating the depths like a jazz improvisation. New jazz rhythms set my soul in cosmic vibration.